নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ সৰু ফাৰ্মখন আপোনালোকক আৰু এবাৰ দেখাব বিচাৰিছোঁ। এইটো হৈছে মোৰ খাহী গাহৰি, খুব প্ৰকাণ্ড হৈছে। ইয়াৰ ৱেইট মোটামুটি লাইফ ৱেইট 1 কুইণ্টেল নহ'লে 90 কেজি হ'ব। আৰু এইটো ফিমেল, এইজনীক মই হিটত আহিলে ক্ৰছ কৰাম। এইকেইদিনৰ ভিতৰত হিট আহিব লাগে, হিট আহিলে এইটো ক্ৰছ কৰাম। গ্ৰ'থটো খুব ধুনীয়া হৈছে। ইহঁতক মই দানা পানী জুগুলি গুড়া আৰু মাজে মাজে কমাৰ্চিয়েল ফিড খুৱাই আছোঁ। গ্ৰ'থটো খুব ধুনীয়া হৈছে। আৰু পিছফালে মোৰ পুখুৰীটো চাই লওক। আৰু ইয়াতে এইটো এটা খাচী গাহৰি ৰাখিছোঁ। ইয়াতে গ্ৰ'থটো খুব ধুনীয়া আছে। দানা পানী দিয়া হৈ গ'ল ইহঁতক। আৰু আজি নতুনকৈ মই ক্ৰছবিট পোৱালি এটা আনিছোঁ, এজনী। এইটো ফিমেল, এই বগাটো ক্ৰছবিট আৰু এইটো ধুনীয়া হৈছে গ্ৰ'থটো। এই বগাটো আজি আনিছোঁ মই, 4,000 টকা লৈছে। এইটো ক্ৰছবিট পোৱালি হয়। এইটো ক্ৰছ কৰাম মই ডাঙৰ হ'লে, ফিমেল হয় এইটো। আৰু বন্ধুসকল, মোৰ এই ফাৰ্মখন নিৰ্মাণ কৰোঁতে মিস্ত্ৰী খৰচা, লেবাৰ খৰচা এইবোৰ ধৰি 26-27,000 মান খৰচ হৈছে। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, মই আশা কৰিছোঁ।